মেডিকেল লৈ যা মেডিকেল ফোন করে সো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল অজয় গগৈ ব্লগ। মানে কি হ'ল, মানে ভিডিঅ'টো বনোৱা নাছিলোঁ, আজি নবনাওঁ বুলিয়ে ভাবি আছিলোঁ। মানে লগৰ মানে এই হেৰি হালপতিটো আৰু তালৈ আহিছিলোঁ আৰু ফুৰিবলৈ কাৰণে এনেই জাষ্ট এই ইছলামপুৰ তিনিআলি মানে। তো আহোঁতে এতিয়া পটককৈ মানে বস্তু এটা দেখিলোঁ, সেইটো কাৰণে ভিডিঅ'টো কৰি দিলোঁ। তাৰমানে বস্তু মানে কি আৰু এখন সৰু মুৰাকৈ এখন এক্সিডেণ্ট হৈ গ'ল, মানে বাইকে পূৰা মুখামুখি এক্সিডেণ্ট হৈ গ'ল। মানে তাকে মানে অকণমান আপোনালোকক দেখাওঁ বুলি আৰু ভিডিঅ'টো বনাই দিলোঁ আৰু। চ' চাব অকণমান মানে এজনে কিন্তু বহুত বেয়াকৈ দুখ পালে দেই। চ' সেইজনক লৈ গ'ল বাৰু, মেডিকেললৈ লৈ গ'ল। অকণমানে মানে মুখৰ পৰা আৰু নাকৰ পৰা মানে ফাটি গ'ল, ফাটি মানে পূৰা তেজ ওলাই আছিলে। মানে সেইজনকতো লৈ গ'ল আৰু। তথাপিও যে এনেকৈ আৰু কিছুমানৰ গলটিৰ কাৰণে এনেকৈ বাইক চলাব নালাগে। যেনেকৈ চলাইছিলে সিহঁতে, সেইটো মই কেনেকৈ চলাইছিলে নাজানো, জাষ্ট মানে জানো যে কোনোবা এজনে ৰঙত আছে। আপোনালোকে চালে গম পাব, কমেণ্টত জনাব কোনজন ৰং, কেলৈ কি এজনতো ৰং আছেই। ত' এতিয়া আপোনালোকে বেছি কৈ নাথাকোঁ আৰু। আজি আহিলোঁ, মানে এতিয়া বনোৱা নাছিলোঁ বহুত দিন, আপোনালোকে বেয়া পাইছে চাগে। তো আজি আৰু বনাই দিলোঁ আৰু ভিডিঅ' এটা। ৰক্ষা বন্ধনতো বনাইছিলোঁ, কিন্তু কমপ্লিট নহ'ল বনোৱাটো। চ' বেয়া চেয়া নাপাব। মানে আজিকালি ভিডিঅ' বনাবলৈ অকণমান মন নোযোৱা হৈ গ'ল, কিয় কি মানে ভিউজটো কমি গ'ল আৰু লাইক কমেণ্টটো কমেই আৰু। চ' সেইটো কাৰণে মানে আজিকালি ভিডিঅ'টো অকণমান কম বনাওঁ, কেলৈকৈ মন নোযোৱা, মনটো ভাঙি গৈছে। মানে আপোনালোকে ছাপোৰ্টটো কৰে, কিছুমানে কৰে, কিছুমানে ছাপোৰ্ট নকৰে। তো সেইটো কাৰণে আজিকালি খুব ভিডিঅ' কমেই বনাওঁ আৰু। তথাপিও চাওক, আপোনালোকে চাব, জনাব কমেণ্টত। এতিয়ালৈ আৰু বেছি কৈ নাথাকোঁ, তো মেইনটোৱে আপোনালোকক দিছোঁ, চাই লওক, চাই কিনে ক'ব দেই কমেণ্টত। মেডিকেল লৈ যা মেডিকেল ফোন করে মেডিকেল এম্বুলেন্স ফোন কৰিব লাগিছিলে, এম্বুলেন্স ফোন কৰিব লাগিছিলে, এম্বুলেন্স ফোন কৰিব লাগিছিলে। নহ'লে কাৰোবাক মাতিছে না, কাৰোবাক মাতিছে, ফোন কৰিছিল নেকি? এম্বুলেন্স হ'ব, মই মাৰি দিম পাছত। আপুনি চিন্তা কৰিব নালাগে, আপুনি মেডিকেল গোটেই টেষ্ট গৈয়ে আছে তো। অঁ ক'ৰ হৈছিলে? কোনখনে মাৰিলে পিছে? মুখামুখি ডাইৰেক্ট ধামকে চলাই থকাটো একো নহ'ল, চলাই থকাজনো একো নহ'ল। ধুনীয়াকে এইফালে ইণ্ডিকেটৰ মাৰি কেনে ধুনীয়াকে সোমাইছো মই। ই গেলা ফককে ওলাই দিলে কোনোবা নহয়, মই চিধাই আহি আছো। চাইকেলখন চাইড কৰি দিব লাগিছিলে। বাইকখন এই মেডিকেল গৈ আহক, এনেকৈ নহ'ব, নহ'ব এনেকৈ গৈ দিয়ক আকৌ। আপোনালোকৰ লগতে হৈছে, গোটেইখিনি যাব লাগিব ন, নিব লাগিব, যাব লাগিবতো।
চাই লওক চবে নিজকে যাওক অঁ কাগজ বলি কাগজ নাই হেলা পাছত চাব পাছত নিজৰ প্ৰব্লেম হ'ব ব্লাড ইমানকৈ গৈ আছে আকৌ বেছি পাছত নিজৰ অঁ নিজৰ আকৌ প্ৰব্লেম দিব পাছত যাওক 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 লৈ যাওক লৈ যাওক লৈ যাওক কাণৰ পৰা ওলাইছে নেকি কাণৰ পৰা পাইছে নেকি অঁ অঁ যাওক 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 ৰখি থাকি লাভ নাই এনেকৈ ৰখি থাকিলে দিগদাৰ হ'ব পাছত ফোন আহি আছে সেইখিনি নিনিয়ে আৰু টেষ্ট লগাখিনি বহুত বেয়াকৈ পালে আকৌ দেই এপে এখন কৰি দিয়া হ'লে হৈছিলে নহয় এপে এখন এপে যে কোনোবা এটা লগত গৈ এপে বস্তু অলপ আনিছিলোঁ গাড়ী নামিছোঁ